নমস্কাৰ, আজি মই এটি ভিডিঅ' লৈ আহিছোঁ কঁকালৰ বিষৰ কাৰণে যোগাসন। তো আমি জানো যে যোগাসন কৰিলে আমাৰ শৰীৰৰ বিভিন্ন ৰোগ নাইকিয়া হয়। তো কি আসন কৰিলে আমাৰ কঁকালৰ বিষ নাইকিয়া হয় তাৰে মই এটি ভিডিঅ'হে লৈ আহিছোঁ। তো বিশেষকৈ আমাৰ বাক্সা জিলাৰ নিপেন দাই খুব সুন্দৰকৈ বহুদিনৰ তেখেতৰ যোগাসনৰ সাধনাৰ ফলত এই আসনবোৰ তেখেতে অভ্যাস কৰা ফটো মই আপোনালোকলৈ লৈ আহিছোঁ। আসনত কৈছে কি স্থিৰ আৰু সুখ অনুভৱ কৰিব পাৰিলে সেই আসনৰ পৰাই লাভালাভ পোৱা যায়। তো এটা কথা চাওক, যিবোৰ আমি ফটো দেখিছোঁ তো কেনেকৈ কৰে মই তেনেকুৱা ভিডিঅ' লৈ অহা নাই, সেইকাৰণে মই কৈছোঁ যে আসনৰ ছবি দেখিছে কিন্তু আসনটো দেখা পাই যে মই তৎক্ষণাত কৰিম সেনেকুৱা নহয়। মই ভাবোঁ কি যে আপোনালোকৰ ওচৰে পাঁজৰে আজিৰ বৰ্তমান যুগত প্ৰায় যুগৰ কিছু জনা ব্যক্তিক লগ পায় আপোনালোকে। তো এই যি আসনবোৰ দেখিছে তো আসনবোৰ যদি জানে তেনেহ'লেতো কোনো কথাই নাই, যদি নাজানে কোনোবা যোগ শিক্ষক বা কোনোবা অলপ জনা যুগৰ প্ৰতি তেখেতৰ পৰাই আপোনালোকে জানি ল'ব পাৰিব যে এনেকৈ আসনটো কৰিব পাৰি। তো মই ভাবোঁ কি আপোনালোকে যদি যোগৰ আসন অভ্যাস কৰে তাৰ আগত মই এটা কথা কৈছোঁ, যদি কাৰোবাৰ বিশেষ অসুবিধা থাকে, প্ৰব্লেম থাকে শৰীৰত বা বিভিন্ন ধৰণৰ অপাৰেশ্যন কেছ হওক বা নাইবা বিভিন্ন ধৰণৰ শৰীৰটো যাতে কষ্ট অনুভৱ হৈ আছে, যে কোনো ধৰণৰ কাম কৰিবলৈ যে শক্তি নাই বা এনেকুৱা অসুবিধাৰ সৃষ্টি হৈছে, তেনেকুৱা ব্যক্তিয়ে এই আসন অভ্যাস নকৰিব। যিসকলৰ বিশেষকৈ অপাৰেশ্যন নাথাকে তেখেতসকলে কোনো প্ৰব্লেম নাই, মই দিয়া আসনবোৰ আপোনালোকে কৰিব পাৰিব, বিশেষকৈ যিকোনো অপাৰেশ্যন নহওক। তো মই ভাবোঁ কি আপোনালোকে যদি এইখিনি আসন অভ্যাস কৰে, আমাৰ যি বহুদিনীয়া যে কষ্ট কঁকালৰ বিষ, সেই বিষত যিসকলে ভোগে তেখেতসকলে জানে যে কঁকালৰ বিষত কিমান কষ্ট হয়। সেই কষ্টটো যদি আপোনালোকে নাইকিয়া কৰিব বিচাৰে তেনেহ'লে আমাৰ এই নিপেন দাই যিবোৰ আসন দিছে সেই আসনখিনি আপোনালোকে অভ্যাস কৰক, অতি সোনকালে আপোনালোকে লাভালাভ পাব। ধন্যবাদ।